এই টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আহৈ দেখি তয়ো যাবি লগত, চেল্ফি মাৰি যাম ওখ পাহাৰত, আহৈ দেখি মিঠা মিঠা লগৰত, শ্বিলঙৰে একা বেকা গধূলীয়া বাট, তোৰে লগত গ'লে দেখা নালাগে ভাগৰ। মাক চকলা আজিকালিও যে কি হ'ব, কেটৰিনাৰ প্ৰফাইল পাব্লিক, ডিপ্লিনাৰ পাব্লিক, আৰু আমাৰ গাঁৱৰ হাগুৰি বাদুৰিকেইটাৰ প্ৰফাইল লওক। ইয়াতে জানো ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে প্ৰফাইল লগ কৰিছে ৰে। তোক দেখাত বান্দাৰৰ কঠিয়ান পাই। তাতে কি কৰি আছা? হে কি কৰিবি, আমাৰ গাঁৱৰ আপিকেইটাৰ কথাই চিন্তা কৰি আছে ৰ। এই বাদ দি আপিৰ কথা চিন্তা কৰা বাদ দি, এই মাঘ বিহু আহিল, পুঁজিহঁতে বনোৱা ভেলাঘৰ জৌ বনাও। আই মাঘ বিহু আহিল দেখোন নলবাৰী পালাক, আৰগুচি বনতে ইমান ভাল লাগে, গতিকে ভেলাঘৰ বনোৱা আৰম্ভটো কৰিয়ে দিওঁ। পাহৰিয়ে গৈছিলো, ভেলাঘৰ বনাম যৌ। যৌ তহঁতেতো যাই থাকবা ধৰক গ'লে মই আমাৰ গাঁৱৰ বাকীকেইটাক মাতি আনো। ৰুকা আহিল, পইচা যোগাৰ কৰিবি, কিবা এটা কৰিব লাগিব। লাহে লাহে কৰ কি ক? সেইগিলাখন কথা ভাবি লাভ নাই, এইখন নাৰাৰ ঘূৰত লাগ। ৰুকা আহি বাট পাইছে, বৰ্তমান নাথাকে জালক কিবা লাগে। সেইকাৰণে যি পৰিস্থিতি চলছি, মামাই যি এগিলাখান ৰখাইছি, ৰাতে ৰাতে পুলিচ, এটা ডাইলগ কওঁ ৰ। তই ডাইলগ কবি? কি ডাইলগ কচোন একবাৰ শুনো। দে শুন। ৰাধা নাই কাষত, মই নাযাওঁ ৰাসত, লাইচেঞ্চ নাই হাতত, মামা ৰৈ থাকিব বাটত। বাহ, কি ডাইলগ মাৰছা এইটো? আৰে ভাই, ডাইলগ মাৰাত নাম্বাৰ 1, গম পাইছ নাই? মই এটা ডাইলগ কাম শুনবি নেকি? শুনবা ইচ্ছা কৰা এতিয়া কওঁ। তই ডাইলগ কবি, দেচোন ক শুনো। সত্য য'ত হাৰি যায়, স্ক্ৰীনশ্বটে তাত খেল দেখুৱায়। এইটো কিন্তু সঁচা কথা দেই। দে আজিতো নাৰাখানি উগ্ৰা হ'লে, কালি আৰু পৰহি ভেলাঘৰটো বনাবা না কি ক? নাৰাখানিতো উগ্ৰা হ'লে কালি পুৱাৰ পৰাই ভেলাঘৰ বনাম, কটি মুটি লাগি যাম। অ'কে বন্ধু।